ভিডিঅ' বনাই আছে গাইছ পিছে যাবি পিছে মোক নে চিলিং লগে পাই গাইছ একে দেখ চেক লৈ একে পালি টোপলা কা চলি পলি কাপোৰ লোৱা লাগিছে হেল্ল' গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আজি আমি ৰাতিপুৱা উঠি আহিছো এইটো কি ভালো এইটো আমাৰ ব্লগাৰ এইটো দেখা আৰু লাইন চাইন নাই গাইছ একে ৰুমৰ ভিতৰত একে বন্ধ কৰি দিছে একো লাইন চাইন নাই এইটো কি ভালো চাব গাইছ গাইছ আৰু এইটো মই ঘুমি আছো উঠাই নাই মুঠুকে ধোৱা নাই আৰু আজি আমি অলপ মানে কোচবিহাৰৰ ওচৰে পাজৰে ফুৰিম বুলি ভাবিছো আৰু আপোনালোকক দেখাই আছো ক'ত কি চাই লওক আপোনালোকে আৰু এইটো সিংগাৰ গাইছ ভিডিঅ' বনাই আছে গাইছ নাজানো কিয় গাইছ বনাই আছে এইখানে আগে চিলিং লগে পাই saya lagi দেখেলা গাইস এইটো গাইস আমি নতুন নতুন প্লেসত যাম আপোনালোকক দেখাই আছো চাই দাও দেখা আজি পিছে ৰেডি না ফুল পুৰা ধামাকা আজি দে 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 না পিছে যাবি পিছে মোক না নাকি নতুন ড্ৰেছ পুৰা আজি ঘুৰবি আৰু গাইস একে মোক দেখছে নাই গাইস একে দেখছে লৈ একে পালি টোপলা কা চলি পলি কাপোৰ লোৱা লাগিছে গাইস এতিয়া আমি যাম পিছে এইটো গাইছ এইটো ৰুমতে আমি ৰাতিটো থাকিলোঁ হয়তো আজি ৰাতিলৈকে আহিব পাৰোঁ গাইছ ৰ'ব এয়া গাইছ এয়া হোটেল গাইছ এইটো ৰুম এইফালে হোটেলখন এইখন গাইছ এনে ধুনীয়া গাইছ ফটো এইটো ৰুমত আমি থাকিলোঁ আৰু দেখা পিছে যাবি আজি ক'ত ক'ত যাম গাইছ ইফালে আমাৰ লেট্ৰিন বাথৰুম এই দুটা ইফালে লেট্ৰিন ইফালে বাথৰুম আৰু এইবিলাক মানে ফেচিলিটি ধুনীয়া আৰু এইটো হোটেল আমি ইয়া ৰুম এটা ল'লোঁ সৰু সুৰা আজি ৰাতিটো থাকিবৰ কাৰণে ওচৰত পাই দিবি আমি ফুড কিবা এটা মানে মেহেল আছে সঞ্জিত দা আগত ড্ৰাইভাৰৰ লগত ইফালে দেখাই মই তাৰপিছত আমি যাম আৰু সৰু সুৰাকৈ দুটা প্লেচ কৰিব পৰা আজি ৰাতিটোৰ কাৰণে ৰুমটো ল'বৰ কাৰণে এটা ইণ্টাৰভিউ আছে ৰঞ্জিত দাৰ এয়া এটা কেম্পত সেইখিনি কেম্পৰ ওচৰতে লৈ ল'ব আৰু ইফালে আমি দুটা এনেই ঘূৰবা আৰু ইফালে সঞ্জিত দা ইণ্টাৰভিউ কালি সঞ্জিত দা কি কবি আমি আহি পালোঁ এতিয়া আমি আছোঁ বৰ্তমান বিহাৰ এই কোচবিহাৰ নাম আছিলে তোৰ ৰজাৰ মানে মহল বুলি কয় আগৰ দিনৰ ৰজাৰ মহল এইটো ৰাজকোট নে ৰাজকোট কিবা এনেকুৱা কয় তেওঁ চাওক কিমান 25 টকা দেখা পিছে পুৰা এনজয় আৰু ফুল এনজয় এইটো দেখক এইটো চাওক এতিয়া আমি পালোঁ এইটো ৰঞ্জিতা ঐ দেখা হেৰাবি যাবি গাইছ এইটো চাওক দিছ ইজ দ্য ভিউ বিহাৰ তাতে আৰু আহিলোঁ এয়া ভিউ গাইছ ভিউ চাওক দিছ ইজ ফৰ ভিউ ঐ দেখা এইয়া দে গাইছ ইয়াতে আকৌ ভিডিঅ' বনোৱা এলাও নাই গাইছ আমি আকৌ ভিডিঅ' মানে আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ গাইছ ইয়াতে আকৌ ভিডিঅ' বনাব লাগিলে এক্সট্ৰা টিকট লাগে মানে আৰু মানুহ জানাই নহয় অসমৰ মানে বস্তু অলপ মানুহ হেৰি পালে অলপ মানুহে অলপ হেৰি কৰে আৰু সেইকাৰণে আমি চাই লওক ভিউটো চাওক একবাৰ কি মজা মানে কি কম গাইছ পাগলা হৈ গৈছোঁ গাইছ ভিউ চাই চাওঁ ইমান দীঘল চাওক গাইছ পুৰা ৰজাৰ দিনৰ বস্তু গাইছ এইয়া ৰজাৰ দিনৰ বস্তু একদম ৰাজকোট আমি আহি পাইছোঁ ৰাজকোটৰ ওপৰত গাইছ এয়া চাওক আপোনালোকে এয়া গাইছ ইয়াতে আকৌ গাইছ ভিডিঅ' কৰা আৰ্ণব নাই আমি মনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ গাইছ এটা ভিউ চাওক এটা ভিউ চাওক
ইয়াৰ পৰা ভিউ চাওক তলৰ পৰা এইফালে আমাৰ ধনজিত দা ভিডিঅ' বনাই আছা ব্লগ এটা ভিডিঅ' কৰাটো এলাউড নাই কিয় কৰছা গাইছ এইটো চাওক এইখন চকীত বহিছিল এই মেহেলটো পূৰা নাজাৰা চাওক এই মেহেলটো পূৰা চাইছিল আৰু গাইছ এইটো চাওক পূৰা মেহেলটো এয়া কি এইবিলাক আমি নাজানো বাৰু ইমান নাম চাম চাব মানে এইবিলাক গাইছ মেডেল একদম সোণা পদক গাইছ এয়া সোণা পদক চাওক গোটাইকেইটা আৰু ইফালে আছে গাইছ এয়া মহামাৰী আপোনালোকে পঢ়ি চাব পাৰে মই ইমান পঢ়ি দিয়া নাই মহাবাহিনী কিবা লিখিছিলে গাইছ তাকে বুজি নাপাওঁ চামুচ একদম পূৰা হেৰি এয়া কিবা নট চামুচ নে কি গাইছ এইবিলাক লাক্সা কি গাইছ এখন পিছফালে গাইছ ইফালে পিছফাল এইখন ফিল্ড এইখন পূৰা ইয়াতে নাচ গান ক'ত কি হয় ইয়াতে খেলা ধূলা মানে কিবা আৰু চুচ যি হয় আৰু ইয়াৰ ৰজাৰ দিনৰ আৰু আপোনালোকে চায়ে মহাভাৰত কিবা কিবি এনেকুৱা আৰু গাইছ ইয়াতে ভিডিঅ' বনোৱা এলোৱা নাই সেইখিনি আমি মনে ভিডিঅ' কৰিছোঁ মই গালি খালোঁ একদম ভিডিঅ' বনোৱা এয়া গাইছ চাওক একদম ভিডিঅ' বনোৱাটো এলোৱা নাই আমি মনে যিকে নহয় ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে ইয়া চাওক একবাৰ গাইছ ভিউ চাওক বেকগ্ৰাউণ্ড ভিউ চাওক এই চাওক এই চাওক পূৰা মেহেলটো এই কিবা পিষ্টল চিষ্টল একদম ৰজাৰ দিনা আহোমৰ দিনৰ কিবা পিষ্টল চিষ্টল দেখাইছে আপোনালোকক ভিডিঅ' কৰিব পৰা নাই কিন্তু মানে ফটোখিনি দেখাই দিম আৰু ফটো আছে আমি ভিডিঅ' কৰিব দিয়া নাই ভিতৰত সেই আমি ফটো তুলিছোঁ ফটোকেইটা দেখাই দিম মানে চাব একদম আগৰ দিনৰ মই কিবা এই ধনজিতা কি দেখিলি দেখিলোঁ আৰু কিবা কিবি বহুত মানে আপোনালোকে ভিডিঅ' দেখাইছে ন যিহেতু দেখা পাইছে হাতীৰ মানে মাথাটো মানে দেখা পালোঁ আজি তাৰপিছত আৰু তেনেকৈ কিবা কিবি আগৰ পুৰণি দিনৰ মানে দিনৰ পিছত সেইবিলাক ভিডিঅ' কৰিব দিয়া নাই তথাপিও আমি ট্ৰাই কৰিলোঁ কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে ৰিক্স লৈ ৰাজ গেলাৰী একবাৰ চাই লওঁ আৰু এইটো গোটাই মেহেলটোৰ নাম হৈছে গাইছ ৰাজপুত কোচবিহাৰ আহিলে একবাৰ চাব ধুনীয়া একদম মানে কি ক'ম আৰু এইটো এতিয়া সোমাব নোৱাৰি নহয় ইয়াতে গাইছ ইয়াতে ইপিনে যাব দিলে ইয়াতে বাট আছিল ইয়াতে গেট আছিল কিন্তু নেদে গাইছ এটা বস্তু চাওক এইটো গাইছ চিচি কেমেৰা ভিডিঅ' কৰিব নেদে হ'লেও আমি ভিডিঅ' কৰিছোঁ গাইছ উপায় নাই আপোনালোকৰ কাৰণে গাইছ এইটো চাওক গাইছ দিছ ইজ ফৰ ভিউ গাইছ দিছ ইজ ভিউ মোৰ মুখখন দেখা পাইছে নাই নাজানো গাইছ ভিউ চাওক একবাৰ একো নাই আৰু ইফালে চাব পৰা আপোনালোকে ইফালে খালী ইফালে মূৰ্তি চুৰ্তি আমি দেখাই দিলোঁ গতিকে ইফালে বেকগ্ৰাউণ্ড চাওক ইফালে একদম মানে ফুৰিব পৰা জেগা আৰু এয়া চাওক গাইছ এইফালে ভিউ চাওক মানে ভিউ পইণ্টটো ইমান ধুনীয়া গাইছ মানে কি ক'ম আৰু ইফালে এইটো কি বুলি কয় বা নাজানো চবফালে গ্ৰিল ইফালে গ্ৰিল কিবা ডেকা তই কিবা জানা নেকি এইটো কি বুলি কয় জেলহান লাগি দেখোন এতিয়া তাকে দুইফালে গাইছ চবফালে বন্ধ এইগিলা গেটগিলা গাইছ ইফালে ভিতৰত মুখ ন এইটো ভিতৰত চাওক এইটো ওপৰত দিগি যাওঁ এইটো চিৰি এইটো ওপৰত দিগি যায় এইপিনে উঠাব পাৰি আৰু
এইটোৰ ভিতৰত উঠিব পাৰি এইটোত উঠিব পাৰি আৰু মই মানে লক্ষ্য কৰিলোঁ যে আমি এতিয়া ওলালোঁ এইটো হেৰিটো ওলালোঁ ৰাজকোটৰ পৰা আমি ওলালোঁ এইটো চাওক আপোনালোকে যদি কেতিয়াবা আহিব পাৰে এইটো এতিয়া দেখা কি হৈছে ৰিলচ বনোৱা মানুহ বিচাৰি ফুৰি আছা ৰিলচ বনোৱা মানুহ নাই নেকি ডেকা এতিয়া ৰিলচ বনোৱাৰ পৰা আমি বনালোঁ দুটা এটা এতিয়া ডেকাক বনাই দিয়া মানুহ ডেকাই আমাক বনাই দিলা কিন্তু ডেকাক এইটো নিজে নিজে ৰিলচ বনাই আছে যাওক গাইছ ডেকা ইয়াৰ নিজে নিজে ৰিলচ বনাই আছে 6.5 hours later. গধূলি সোমাই আহিলোঁ আহি ইয়াত ডেকাই কি খাই আছে ডেকা লেগ খাই আছে মস্ত দাপনা খান খাইছে আৰু কৈ ডেকা আৰু এইফালে এইটো এটা খাই আছে আৰু এইফালে দাদাহঁত আছে এইফালে হোটেল ইয়াত হোটেল আৰু এইফালে মই মাৰি দিওঁ আৰু নেকি